এই মুহূৰ্তত মই উপস্থিত আছোঁ পুঞ্জান পথত। কি এক ভয়ানক পৰিৱেশ ভিতৰত এই দৃশ্যটো মই দেখাবৰ কাৰণে প্ৰথমে ক'ম যে কি এক ভয়ানক পৰিৱেশ। আমি খন্তেক সময় আগতে ভিতৰৰ পৰা আমি এই গোটেই বস্তুখিনি আমি চাই আহিছোঁ, ভিতৰত কেনেধৰণে মানুহৰ ডুব গৈ আছে। আমাৰ ভিজুৱেলত আপোনালোকে দেখিব ভিতৰৰ গোটেই পৰিৱেশটো এটা হাহাকাৰময় পৰিৱেশ। আৰু ইয়াতে ৰাইজৰ কাৰণে কোনো ধৰণৰ চৰকাৰী সাহায্য নাই। ইয়াৰ কোনো প্ৰতিনিধিৰ, পঞ্চায়ত প্ৰতিনিধি হওক বা আন কাৰো প্ৰতিনিধি হওক, জনপ্ৰতিনিধিসকলৰ কোনো খা খবৰ নাই। প্ৰশাসনৰ মানুহো ইয়ালৈ অহা নাই বুলি আমি ভিতৰত সোমাই খবৰ পাইছোঁ। আৰু লগতে এই যি অঞ্চল, এইটো হ'ল ডিমৌৰ সমষ্টি। ডিমৌৰ যি সুশান্ত বৰগোহাঁইৰ সমষ্টি এইটো। আৰু ডিমৌৰ সমষ্টি এই যি পুঞ্জান, গৌৰৱনগৰ, এই বিস্তীৰ্ণ যি এলেকা এতিয়া সম্পূৰ্ণৰূপে পানীত বুৰ গৈ আছে। আৰু এজন ইয়াতে ব্যক্তি আছে, তেখেতৰ ৰোগীয়া মাতৃক তেখেতে লৈ আহিছে। মই জানিব বিচাৰিম যে ইয়াত কোনো চৰকাৰী নাও বা এনেকুৱা ধৰণৰ নাই অহা নেকি? ৰাতিপুৱা এখন আহিছিলে। একচুৱেলি মই বিল্ডিঙৰ ওপৰত থাকোঁ, তলত ইমান পানী বাঢ়ি আছে আৰু মাৰ একচুৱেলি মানে অসুস্থ হৈ আছে। মই সেইকাৰণে নামি আহি মানে অলপ সময় চালোঁ যে মাক কেনেবাকৈ আনি নেশ্যনেল হাইৱে আনিব পাৰিম নি। তাৰপৰা দেখিছোঁ 5 মিনিটো নহ'ল চাগে, অলপ ভিতৰলৈকে গ'ল, ভিতৰৰ পৰা গৈ আকৌ গুচিয়ে আহিলে। মাক এতিয়া মই খোজকাঢ়ি লৈ আহিছোঁ। আপোনালোকে দেখিছে চাগে যে কেনেকুৱা অৱস্থাত মই মানে লৈ আহিছোঁ। এতিয়া বহুত বিপদজনক হৈ আছে আৰু ৰিলিফ বুলিবলৈ একো বস্তুৱে নাই। মানে মই ক'লোঁ নহয় 5 টকীয়া বিস্কুট 2টা দিছে। আৰু পানী আপুনি আনিবলৈ হ'লে বাইপাছ আহিব লাগিব। সিমান দূৰ আপুনি পানীত এটা কঁকাললৈকে পানী, সিমানটো অনুভৱ কৰি আপুনি আহিব লাগিব ইয়ালৈ পানী নিবলৈ। পানী ভিতৰত কিমান মানুহ আছে? ভিতৰতো আৰু বহুত মানুহ আছে তেনেকৈ। কিমান মানুহ মানে মোৰ গলিটোতে নাই কমেও আপোনাৰ 100জনমান মানুহ এতিয়াও আছে, আবদ্ধ হৈ আছে ভিতৰত। এতিয়া খালি ৰিলিফ বুলি বস্তুটো পোৱা নাই। মানে ঘৰে ঘৰে যিটো দিব লাগিছিলে ইয়াত সেই বস্তুটো দিয়া কেনে আহিব, নেশ্যনেল হাইৱেলৈ আহিব লাগে, তাৰপিছতে পোৱা যায়। আৰু এনেকুৱা একো ইয়াত মই নেদেখিলোঁ। একো যিমানখিনি কৰিব লাগিছিলে একো কৰা নাই, কিন্তু দুখ লাগিছে। আমি ইয়াৰ যি দৃশ্য দেখাই থাকিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি ইয়াত কিছু শিবিৰ, যি ইয়াৰ পুঞ্জান পথৰ যিসকল নিবাসী তেখেতসকলে আহি ইয়াতে শিবিৰ কৰিবলগীয়া হৈছে। যান বাহনসমূহো আনি এই যি 38 নং যি ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথত ৰাখিবলগীয়া হৈছে প্ৰতিখন যান বাহন। লগতে ইয়াৰ মানুহবিলাকে কোনো ধৰণৰ সাহায্য নোপোৱা, চৰকাৰী কোনো নাও নহা, এনেধৰণৰ এটা অভিযোগ হৈছে। এটা দুখৰ বিষয়। এতিয়া সমগ্ৰ শিৱসাগৰ, চৰাইদেউ জিলাৰ নাজিৰা প্ৰত্যেকজন মানুহৰ কি পৰিস্থিতিত আছে, কেনে পৰিস্থিতিত আছে, আপোনালোকে নিজে স্বচক্ষুৰে প্ৰত্যক্ষ নকৰিলে এই ছবিখন দেখাটো অসম্ভৱ। এতিয়ালৈকে বৰ্তমানলৈকে ক'ত কি হৈ আছে সম্পূৰ্ণ ছবিখন এতিয়ালৈকে দেখিবলৈ সক্ষম হোৱা নাই। কিন্তু ৰাইজ বৰ্তমান সময়ত ইয়াতে বহুত মানুহ শিবিৰ পাতি ইয়াত আমি থকা দেখিবলৈ পাইছোঁ। তেখেতসকলে কি সুবিধা পাইছে না? বাইদেউ, আপোনালোক কেতিয়াৰ পৰা ইয়াত আছে? আমি মঙলবাৰৰ পৰা ইয়াত আছোঁ। মঙলবাৰ নিশাৰ পৰা। এতিয়া ইয়াতে আপোনালোকে এইবিলাক টিউপাল চৰকাৰে দিছে? নাই দিয়া, আমি নিজৰ ব্যক্তিগত। খোৱা বোৱা এনেকৈ আমি একো সুবিধা পোৱাই নাই চৰকাৰৰ ফালৰ পৰা। নিজে যি পাইছোঁ আৰু। হয়। এতিয়া পানী কিবা কিবি পাইছেনে আপোনালোকে? একো সুবিধা পোৱা নাই চৰকাৰৰ পৰা পোৱা নাই? একোৱে পোৱা নাই। নাই দিয়া, কোনো নাই দিয়া। এপাক চাবলৈও কোনো অহা নাই। আমি যে কেনেকৈ আছোঁ কেনেকৈ নাই, কোনো আমাক চাবলৈও অহা নাই এপাক। বিভিন্ন কোন অহা নাই কৈছে? আমাৰ MLA জন অহাই নাই দেখোন। একজন অহাই নাই, অহাই নাই দেখোন। তেওঁ আহিব লাগিছে, চাব লাগিছে এপাক কি হৈছে কি নহয় আমাৰ এইডোখৰত। আমাৰ এই সৰু ল'ৰা ছোৱালীলৈ কেনেকৈ আহিছে? আমাৰ ঘৰত ডুবি আছে। আমি কি খাইছোঁ কি নাখাওঁ কোনো আমাক চোৱাই নাই। কোনোবাই আমাক সহায় কৰিছে, সেই এটা বিস্কুট পাইছোঁ, পানী বটল দিছে, তেওঁলোকে আমাক সহায় কৰিছে। আমি কি পাইছোঁ? একোৱে পোৱা নাই। আমি এতিয়া ক'লৈ যাম? টিউবৱেল এখনো নাই আমাৰ এই ৰ'দতখন মাজে। খোৱাবলৈ যোৱাই বেলেগ যায়। এপাক চাবলৈ আহকচোন কি হৈছে মানুহবিলাক, ৰাইজখন কি হৈছে, কেনেকৈ আছে কেনেকৈ নাই। কিন্তু ভোটৰ সময়ত আহে, আজিলৈকে আমি একো এটা সহায় নাপালোঁ। আজিলৈকে আমাৰ মানে আপোনালোকে যাব পাৰে, আমাৰ ঘৰ এটা ডুবি আছে। আমি এই কেঁচুৱা ল'ৰা ছোৱালী লৈ আমি কেনেকৈ আহিছোঁ আমিহে জানিছোঁ। এতিয়া আমাক কোনো সহায় নকৰে। আমি এতিয়া ক'লৈ যাম, কি কৰিম এনেকৈ হ'লে? সেইকাৰণে ভাবিছোঁ আজি আমাক সহায় কৰক অকণমান। দিয়াটো বাদে আমাৰ মানুহজন আহক, কি বিধায়কগৰাকী যি সুশান্ত বৰগোহাঁই, তেখেতো ইয়ালৈ নহা এজন অভিযোগ উত্থাপন হৈছে। বৰ্তমানৰ এজন দাদা আছে, 1 মিনিট দাদা। আপোনালোকে খিচিৰি ক'ৰ পৰা দিছে? এতিয়া বাহিৰৰ বেলেগ সন্থাবিলাকে আহি আছে, আপোনাৰ NGO তেনেকুৱা, আৰু কিছুমান পাৰ্চনেলি কিছুমান আহিছে দিবলৈ। লেকিন প্ৰশাসনৰ ফালৰ পৰা আমি একো সুবিধা পোৱা নাই এতিয়ালৈকে। এতিয়া খিচিৰি কোনে আনিছে? এতিয়া আপোনালোকে এখেতে ক'ব। এতিয়া খিচিৰি আহিছে এতিয়া বৰ্তমান প্ৰশাসনে নিজাববীয়াকৈ দিয়া হৈছে। চৰকাৰী ঘৰত নাই, চৰকাৰী তেনেকুৱা আমি একো সুবিধা লৈ অহা নাই। নিজে আমি খিচিৰি বনালোঁ, বুট পোলাও বনাইছোঁ, পানী বটল, বিস্কুট, এনেকৈ য'ত যেনেকৈ পাইছোঁ। ইয়াৰ স্থানীয়? মই ইয়াৰ নহয়, মই দিচাং ৰজাবি। তাৰ পৰা আপোনালোকে ৰাস্তাটো এনেকৈ দি আহি আছোঁ আমি। এতিয়া ৰজাবিৰ পৰা ঘিলাগুৰি, মাজগাঁও এইখিনিতো বহুতখিনি দি আহিছোঁ। আৰু এনেকুৱা বহুত মানুহ এনেকুৱা ৰাস্তা কিনাৰত দেখি আহিছোঁ।
যিসকলে মানে ৰন্ধন গেছ নাই, বনাবলৈ সুবিধা নাই, গেলামালৰ কোনো বস্তু নাই, এতিয়া তেনেকুৱা বেমাৰী আজাৰীও আছে, খাবলৈ সুবিধা নাই পোৱা। সেইকাৰণে আমি অলপ ঘৰতে বনাই সিজাই পেকেট লৈ আহিছোঁ এনেকৈ। অকণমান দেখাই দিবৰ কাৰণে ক'ম, তেখেতসকলে ঘৰৰ পৰা বনাই নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰে যি মানৱতাৰ যি বৰ্তমান সময়ত এক মানৱতাৰ উৎকৃষ্ট যি নিদৰ্শন বুলি কোৱা হয়, তেনে এক নিদৰ্শনৰ ইয়াত ছবি ইয়াত দেখিবলৈ পোৱা গৈছে। এই ব্যক্তিসকলে নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰে তেখেতসকলে খাদ্য আনিছে আৰু ইয়াতে বিভিন্নজনে যি ভোকত অনাহাৰে অনিদ্ৰাৰে তেখেতসকলে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, তেনে এক পৰিস্থিতি ইয়াত সৃষ্টি হৈছে বৰ্তমান সময়ত। আৰু এয়া আপোনালোকে যি পৰিৱেশ দেখিলে, ৰাতি টোপনি ক্ষতি কৰি ইয়াত তেখেতসকলে আছে। বিধায়কগৰাকী নহা অভিযোগ উত্থাপন হৈছে। বিভিন্ন চৰকাৰী কোনো ধৰণৰ সা সুবিধা তেখেতসকলে পোৱা নাই। মই বৰ্তমান সময়ত ইয়াত যি পুনৰুজ্জীৱনৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। ইয়াত এখন অবৰ্ণনীয় ছবি, যিখন ছবি আপোনালোকক দেখালে আপোনালোকৰ দুখ লাগিব। আমি বৰ্তমান এনে থুলমূলকৈহে আমি এটা আভাস দিব পাৰিছোঁ। সমগ্ৰ ছবিখন এতিয়া আমি যাব পৰা নাই, কোনো ধৰণৰ আমাৰ নাৱৰ ব্যৱস্থা নাই, সাংবাদিকসকলো বাতৰি পৰিৱেশনৰ কাৰণে যাব পৰা অৱস্থাত নাই। গতিকে আমি যি চমু আভাস, যি এটা সংক্ষেপে আপোনালোকক কিছু দৃশ্য দেখাবৰ কাৰণে যত্ন কৰিলোঁ। হয়।